এই বলতো 12 পাছ কৰাৰ পিছত বাইক কিনিম কৈছিল নহয় কি হ'ল নেকিন নেকি বাইকৰ কথাটো লৈ ঘৰত প্ৰেছাৰ এটা নিদিয়া নহয় দিছো কিনো হয় ৰচোন চাও বাইক নিদিলে ঘৰৰ বেৰেছেৰে গুৰ মাৰি দিবি না তাৰ পিছত চাবি বাইক আহি ঘৰৰ চোতালত হাজিৰ হৈ যাবহি নাই নাই বলতো তই তুফানৰ কথা নুশুনিবি ইয়াৰ কথা এবাৰ শুনি মোৰ যি অৱস্থা হ'ল ঘৰত কি হ'ল কচোন শুন তেতিয়াহ'লে বলতো ই তুফানে মোক এবাৰ কি কৰিলে গম পাও ঘৰত ক'লে বোলে পাপাক কৈ দিবি বোলে বাইক নিদিলে ঘৰৰ পৰা ওলাই যাম বুলি মই কৈ দিলো যে বাইক নিদিলে মই ঘৰৰ পৰা ওলাই যাম তাৰ পিছত নকবি আৰু পাপাই মোৰ কি অৱস্থা কৰিলে শুন তেতিয়াহ'লে বলতো পাপা পাপা মোক সুজুকি হায়াবুছাৰ লাগে কি হ'ল কি কলি তই অসভ্য হেৰা শুনিছা ই কি কথা কৈছে বাপেৰ আগত এইবোৰ কথা ক'বলৈ তোৰ লাজ লগা নাই চালা অসভ্য নহ'লে পাপা সুজুকি হায়াবুছাৰ এখন বাইকৰ নাম মানে মটৰচাইকেলৰ নাম আপুনি আকৌ বেলেগ ফালে পুনাই দিয়ে তাৰ মানে তোমাক বাইক লাগে নিদিওঁ নহয় মই তোমাক এতিয়া বাইক পঢ়ি শুনি লোৱা আগতে নিজে তাৰপিছত চাকৰি তাকৰি এটা কৰি পেলাই নিজে ঘটি ল'বা বাইক লাগে নে এৰোপ্লেন লাগে দবা এতিয়া যোৱা 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 বা যোৱা পাপা আপুনি মোক বাইক দিব নিদিয়ে চালা সব ল'ৰাই কলেজলৈ বাইক লৈ লৈ আহে মোৰহে বাইক নাই চাইকেল লৈ লৈ যাওঁ মই আপুনি কওক বাইক দিব নিদিয়ে নহ'লে মই ঘৰৰ পৰা ওলাই যাম শুনাচোন বাবা কি ক'লা তুমি এইফালে আহা লোৱা হোৱা আহাচোন এইফালে আহা পাপা মই গম পাইছিলোঁৱেই আপুনি মোক চেক বুকত চাইন মাৰি দিবই বুলি বাইক কিনিবলৈ থেংক ইউ পাপা কাপোৰ কানিকেইটা ভালকৈ বান্ধি ল'বা আৰু এইটো লোৱা ৰাস্তাত কিবা এটা খাই ল'বা ঘৰৰ পৰা ওলাই যাবা নহয় তুমি পাপা এইখন কি দিলা তুমি মোক আবে তৌ মোক হাঁহিছ বলতো তোক মই ইয়াৰ কথা শুনাৰ পৰা বচালোঁ আৰে ভাই গ্ৰেনেড তোক তুফানে কোনদিনা ভাল কথা ক'লে কচোন এদিন তোক তিনিআলিত ছোৱালী জোকাই মাৰ খোৱালে এতিয়া আকৌ পাপাৰ পৰা গালি খোৱালে বাইক লাগে বুলি কৈ পেলাই ইয়াৰ লগত তই থাক কেলে বাৰু ইমান তোক ই ফচাই থাকে তথাপিও তই ইয়াৰ লগতে থাক ৰে বলতো ঠিকে কৈছ কেতিয়াবা মই ভাবোঁ ইয়াৰ লগ এৰি দিম বুলি কিন্তু কি কৰিবি অকলশৰীয়া যেতিয়া অনুভৱ কৰোঁ ইয়াৰ ওচৰলৈ গুচি আহোঁ কি কৰিবি আৰু লগৰ যিমানে হাৰামি হওক লগৰটো লগৰে ন দেখিছ তুফান তোক গ্ৰেনেডে কিমান ভাল পায় তথাপিও তাক তই য'তে ত'তে গালি মাৰ খুৱাই থাক ন আবে ইয়াক যেনেকৈ ফচাওঁ মই বচাওঁতো ময়ে না কি কৰিবি বলতো উপায় নাই আৰু চোৰে নেৰে চোৰৰ প্ৰকৃতি কুকুৰে নেৰে চাই যাৰ যি প্ৰকৃতি মৰিলে লগত যায় বল এতিয়া আমিও যাওঁগে বল 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 নমস্কাৰ বন্ধুসকল আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব পাৰিলে বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ আহি থাকিব ধন্যবাদ